নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক প্ৰথমতে বহুত ধন্যবাদ। আপোনালোকে আগৰ ভিডিঅ'টোত মোক ইমান বেছি মৰম দিছে আৰু মোৰ ইমান বেছি ভিউৱাৰ্ছ হ'ব মই ভবাই নাছিলোঁ, গতিকে বহুত ধন্যবাদ। আৰু এতিয়া আজিও লৈ আহিছোঁ মই ঠিক তেনেকুৱাই এটা ভিডিঅ'। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'টোৰ দৰে এই ভিডিঅ'টোতো আপোনালোকে মৰম দিব। আৰু আপোনালোকে দেখিছেই যে মই যিবোৰ ৰেচিপি বনাওঁ সকলোবোৰ নিজৰ বাৰীৰ পৰা আনিয়ে বনাওঁ। গতিকে আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে কচুৰ ৰেচিপি, কেইবাটাও লৈ আহিছোঁ কচু ঠুৰি ৰেচিপি, মাছৰ ৰেচিপি। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তেন্তে ব'লক মই কচু ঠুৰিও বুটলি লওঁ আৰু চাওঁ কি আছে বাৰীত, আৰু যি পাওঁ বাৰীত বিচাৰি সেইটোৱে মই আজি ৰেচিপি বনাম। গতিকে ব'লক।
এয়া দেখিলে আজি মই সকলোখিনি কচুৰ ওপৰতে বনাইছিলোঁ আৰু এয়া কচু আৰু ঔটেঙা আৰু শুকতি মাছৰ এখন তাৰপিছত এয়া বনালোঁ মই খৰিচা টেঙা আৰু গৰৈ মাছৰ ফ্ৰাই এইপিনে বনাইছিলোঁ বিলাহী লোকেল মুৰ্গী আৰু কচুৰ পাতত দিয়া আৰু এইফালে দিছিলোঁ মই সৰু মাছ পাতত দিয়া আৰু এইখিনি মই গোটেইখিনি অকণমান আপোনালোকক টেষ্ট কৰি দেখাম কেনেকুৱা হৈছে খাবৰ কাৰণে কচু আৰু ঔটেঙা আৰু শুকতি মাছৰ ভাল হৈছে খাবলৈ টেঙাটো অকণমান কম হ'ল আৰু অলপ টেঙা লাগিছিলে সেইটো কাৰণে অলপ আপোনালোকে বনালে ঔটেঙা অলপ বেছিকৈ দিব যদি বেছি টেঙা খাব বিচাৰে মই টেঙাটো অকণমান কমকৈ দিছিলোঁ গতিকে মই জোখতে পাইছোঁ আৰু এতিয়া খাম মই এয়া খৰিচা টেঙা আৰু এয়া মাছ ভাজি ভাল হৈছে খাবলৈ আপোনালোকেও খাই চাব এনেকৈ আৰু এতিয়া খাম এয়া পাতত দিয়া এয়া মাংস এয়া লোকেল মুৰ্গী মাংস আৰু দিছিলোঁ এয়া বিলাহী তাৰপিছত কচু ইয়াৰ যিটো গোন্ধ বহুত ধুনীয়া গোন্ধ আপোনালোকে গম পাব ইয়াৰ আৰু এই যি আমি পাতত দিছিলোঁ মাছ বহুত ধুনীয়া গোন্ধ এয়া চাওক আপোনালোকে মাংসটো ধুনীয়াকৈ একদম ধুনীয়াকৈ এয়া সিজি গৈছে ভাল হৈছে খাবলৈ এতিয়া খাইছোঁ অকণমান এয়া পাতত দিয়া মাছ সৰু মাছ মজা মই ইয়াত আৰু এটা বস্তু দিবলৈ পাহৰিলোঁ আপোনালোকে যেতিয়া পাতত দিয়া মাছটো উলিয়াব তাৰপিছত অকণমান নেমু চেপি দিব মোৰ নেমু চেপা নহ'ল কিন্তু আপোনালোকে চেপি ল'ব তেতিয়া আৰু বেছি ভাল লাগে খাই তেন্তে আজিৰ ভিডিঅ'টো আছিলে ইমানেই আৰু মই সকলোখিনি খাই লওঁ তাৰপিছত আজি লৈছোঁ বিদায় তেন্তে আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাই আছোঁ